ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল D24 টেক। রাজ্য বাহিৰত দিব বিচাৰিছোঁ এক বৃহৎ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বহু সংখ্যক চৰকাৰী জব ওলাইছে ইণ্ডিয়ান নেভিত। ৰাজ্যৰ বহু সংখ্যক নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব এই সোণালী সুযোগ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহে আপোনালোকে বুজি পাব আৰু কেনেকৈ অনলাইন কৰিব লাগে মই সম্পূৰ্ণ ডিটেইলছ ইয়াতে কৈ দিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডিয়ান নেভিত টোটেল ভেকেঞ্চি ওলাইছে 100টা। এইটো ইণ্ডিয়ান অগ্নিপথ স্কিমৰ হয়। টোটেল পোষ্ট হৈছে 100টা। ইয়াৰে ভিতৰত আপোনালোকৰ মেল হৈছে 80টা আৰু ফিমেল হৈছে 20টা। আৰু এপ্লিকেশ্যন যিয়ে অনলাইন আবেদন কৰিব সিহঁতৰ বয়সৰ সীমাটো হৈছে 2002 পৰা 2005 চনৰ ভিতৰত হ'ব লাগিব জন্ম তাৰিখটো, তেতিয়াহে আপোনালোকে অনলাইন কৰিব পাৰিব। আৰু মেৰিটেল ষ্টেটাছ যিটো আপোনালোকে আনমেৰিড হ'ব লাগিব, তেতিয়াহে অনলাইন কৰিব পাৰিব। আৰু ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ। 10 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। যিকোনো বৰ্ডৰ পৰা পাছ কৰিলে হ'ল, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো হৈছে জেনেৰেল OBCৰ কাৰণে 550 টকা, SC STৰ বাবে 550 টকাই হয়। পে'মেণ্ট মোডটো হৈছে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু নেট বেংকিঙৰ জৰিয়তে আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, যিসকল ল'ৰা ছোৱালীয়ে ভাবি আছে অনলাইন কৰিম বুলি, তো সোনকালে আপোনালোকে অনলাইনটো কৰি দিয়ক, কিয়নো এনেকুৱা সোণালী সুযোগ আৰু আপোনালোকে নাপায়। অনলাইন আৰম্ভ হ'ব আপোনালোকৰ 8 ডিচেম্বৰ 2020 পৰা আৰু লাষ্ট ডেটটো হৈছে 17 ডিচেম্বৰ 2022। তো বন্ধু বান্ধৱীসকল, আপোনালোকে অনলাইনটো কৰি দিব। আৰু আগত এনেকুৱা ভিডিঅ' পোৱাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বেল আইকনত অল ন'টিফিকেশ্যনটো ক্লিক কৰি অল কৰি ৰাখিব, যাতে আগন্তুক দিনত মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ভিডিঅ' পায়। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ অলপো হেল্প হৈছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। জয় আই অসম।